হে গাইজ কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰি দিব আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বৰ্তমান ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত বীৰ বিক্ৰম কলিতাৰ প্ৰকৃত নাম কি তেওঁ ঘৰ ক'ত তেওঁ কাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে এই সকলোবোৰ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ জৰিয়তে গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বলকচোন ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত বীৰ বিক্ৰম কলিতা চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ প্ৰকৃত নাম হৈছে বিদ্যুৎ শইকীয়া বিদ্যুৎ শইকীয়াৰ ঘৰ হৈছে নগাঁও জিলাত আৰু তেওঁ জন্ম হৈছিল 1987 চনৰ 12 ডিচেম্বৰ তাৰিখে বিদ্যুৎ শইকীয়াৰ পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত মাক দেউতাক ককায়েক আৰু এগৰাকী ভনীয়েক আছে বিদ্যুৎ শইকীয়াৰ মাকৰ নাম হৈছে নিৰুপমা শইকীয়া দেউতাকৰ নাম হৈছে তিলক শইকীয়া আৰু ককায়েকৰ নাম হৈছে দীপজ্যোতি শইকীয়া আৰু ভনীয়েকৰ নাম হৈছে পূবালী ভূঞা জনপ্ৰিয় অভিনেতা বিদ্যুৎ শইকীয়া শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'বলৈ গ'লে তেওঁ স্কুল পঢ়িছিল নগাঁও গভৰ্ণমেণ্ট বইজ স্কুলৰ পৰা আৰু কলেজ পঢ়িছিল GNDC কমাৰ্চ কলেজৰ পৰা জনপ্ৰিয় অভিনেতা বিদ্যুৎ শইকীয়াৰ নিকনেমটো হৈছে বিকি জনপ্ৰিয় অভিনেতা বিদ্যুৎ শইকীয়াই অভিনয় কৰা কেইখনমান ধাৰাবাহিকৰ নাম হৈছে প্ৰেমানন্দ সুন্দৰপুৰ গেষ্ট হাউচ সপোনৰ ঠিকনা বিচাৰি কাচিয়লি ৰোড মায়াবিনী নাহৰ আৰু বৰ্তমান বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত বীৰ বিক্ৰম কলিতা চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে বিদ্যুৎ শইকীয়া ওৰফে বীৰ বিক্ৰম কলিতা বৰ্তমান বিবাহিত তেওঁ পত্নীৰ নাম হৈছে পাহি শইকীয়া আপোনালোকে বাৰু বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত বীৰ বিক্ৰম কলিতা অভিনয় চাই কেনেকুৱা পাইছে তলত কমেণ্ট কৰি জনাবচোন আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই যদি ভিডিঅ'টো চাই ভাল লাগিলে যিমান পাই শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলক কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই নিশি গন্ধা ভাঙে তন্দ্ৰা মন আকাশৰ মধুচন্দ্ৰা নিশি গন্ধা ভাঙে তন্দ্ৰা মন আকাশৰ মধুচন্দ্ৰা মনৰে আউসী জোনাকে বিনাশী পোহৰৰে মেলা পাতে মনৰে পদুলি উদুলি মধুলি মন ভৰে বোলাহতে